আজি আমি ক্লাছ 6ৰ ছ'চিয়েল সায়েন্সৰ আমাৰ ভাৰতবৰ্ষ এই পাঠটোৰ কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ তোমালোকে গুৰুত্ব সহকাৰে ল'বা। 1 নম্বৰটো আছে ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ হ'ল উত্তৰ পাৰ্বত্য অঞ্চল, 2 নম্বৰতে আছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আৰু 3 নম্বৰত আছে দাক্ষিণাত্য মালভূমি আৰু 4 নম্বৰত আছে উপকূলীয় নিম্নভূমি অঞ্চল। 2 নম্বৰতে চাব পাৰা তোমালোকে দক্ষিণ ভাৰতৰ প্ৰধান 4খন নদীৰ নাম লিখা। দক্ষিণ ভাৰতৰ প্ৰধান 4খন নদীৰ নাম হ'ল 1 নম্বৰত আছে মহানদী, গোদাৱৰী, কৃষ্ণা আৰু কাবেৰী। 3 নম্বৰটো চোৱা ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। উত্তৰত হ'ব ভাৰতবৰ্ষৰ উত্তৰ পশ্চিমে অৱস্থিত ৰাষ্ট্ৰ আফগানিস্তান, 2 নম্বৰত পাকিস্তান উত্তৰ সীমাত, 3 নম্বৰ চীন, 4 নম্বৰ নেপাল, 5 নম্বৰ ভূটান, 6 নম্বৰ বাংলাদেশ আৰু 7 নম্বৰ দক্ষিণ দিশে শ্ৰীলংকা অৱস্থিত। 4 নম্বৰটো চাব পাৰা ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰত হ'ব ভাৰতবৰ্ষত 28খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কি কৈছে? ভাৰতবৰ্ষত মুঠতে কিমান ৰাজ্য আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল বুজিছে? মুঠ ৰাজ্য আছে 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে 7খন। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন হয়? এইটো অলপ দীঘল হ'ব। উত্তৰ ভাৰতৰ এই বিশাল নদী গঠিত সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী। এই অঞ্চলত জনবসতি ঘন। এইকাৰণে এই অঞ্চলত জনবসতি ঘন হয়। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল কিয় জনবসতি ঘন? এই অঞ্চলৰ মাটিবোৰ পলসুৱা হয় আৰু এনে মাটিত কৃষিৰ বাবে উপযোগী। কৃষিৰ বাবে উপযোগী খেতি কৰিবৰ কাৰণে আৰু অলপ উপযোগী টাইপ সেনেকুৱা। 6 নম্বৰটো চাব পাৰা ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি পাৰ্থক্য কি আছে? ভাৰতবৰ্ষৰ পূব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা। 7 নম্বৰটো চাবা ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? প্ৰশ্নটোত সুধিছে ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হৈছে? ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোক আৰু বহু ভাষা-ভাষী লোকৰ বাসস্থান। হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, শিখ, বৌদ্ধ আদি ভাৰতীয় লোকৰ উল্লেখযোগ্য ধৰ্ম। নানা জাতি উপজাতিসমূহ ভাষা, সাহিত্য, সংস্কৃতিৰ সু-সমন্বয়ত ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতিৰে এক সুসংস্কৃত সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে ভাৰতবৰ্ষক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হৈছে। তোমালোকৰ কুৱেশ্যন এনচাৰবোৰ কৰি ল'বা, মুখস্থ নকৰিবা, ডাইৰেক্ট বুজি ল'বা চেষ্টা কৰিব, তাৰপিছতহে কৰিবা। বুজি ল'লে বনাই লিখিব পাৰিবা, কথা নাই। এইবাৰ খালী ঠাই পূৰ কৰাকেইটা চোৱা। 6 নম্বৰ ভাৰতৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল কি হ'ব? ইয়াতে অপশ্যন আছে কন্যাকুমাৰী আৰু পণ্ডিচেৰী। উত্তৰত হ'ব কন্যাকুমাৰী। 6 নম্বৰ আছে ভাৰতবৰ্ষক দেশ প্ৰায় সমানে দুভাগ কৰিছে। ইয়াতে কোনকেইটা হ'ব ক'বা? বিষুৱ ৰেখাই, দ্ৰাঘিমা ৰেখাই, কৰ্কটক্ৰান্তি ৰেখাই। উত্তৰত আছে কৰ্কটক্ৰান্তি ৰেখা। 9 নম্বৰ চাবা গংগা নদীৰ উৎস হিমবাহ ডেছ। অপশ্যন চাবা তামচুক, খাম্বাৰ আৰু গংগোত্ৰী। উত্তৰত কি হ'ব? গংগা নদীৰ উৎস হিমবাহ হ'ল গংগোত্ৰী। ঘৰটো চাবা ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে কিহে? সুৱেজ খালে, আৰৱ সাগৰে নে প্ৰগ প্ৰণালীয়ে? প্ৰগ প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে।